মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীজীৰ আহ্বান ক্ৰমে গোটেই ভাৰততে আজি আমাৰ ইয়াতে বিকশিত ভাৰত সংকল্প যাত্ৰা আজি এই কিবাটো হৈ গৈছে। অন্যান্য অসমৰ অন্যান্য জিলাত হোৱাৰ দৰে আমাৰ ইয়াতো কাজলগাঁও মিউনিচিপালিটি বৰ্ডতো আজি আৰম্ভ হৈছে। আমি সেইমতে আমি এই সংকল্প যাত্ৰাত আমাৰ মিউনিচিপালিটি PMI ঘৰ যেনে আমাৰ 700 কি কৰা হৈছে তাৰে 50% আমাৰ সম্পূৰ্ণ হৈ গ'ল। আৰু আমাৰ লগতে এই ষ্ট্ৰীট ভেণ্ডৰবিলাকৰো আমি তেওঁলোকক আমি লোন দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে যথেষ্ট আমাৰ ইয়াৰ পৰা যথেষ্ট মানুহক দিয়া হৈছে। আৰু লগতে ষ্ট্ৰীট ভেণ্ডৰ আৰু কি আছিলে এটা উজ্জ্বলা যোজনা আৰু লগতে উন্নয়নমূলক কাম আমাৰ যেনে ড্ৰেইন ৰাস্তা সেইবিলাক হৈ আছে। লাহে লাহে যিহেতু আগত 17 বছৰ BPF গভৰ্ণমেণ্টে কি কৰিছিল কিন্তু তেওঁলোকে একো কৰা নাই। আমি এতিয়া আৰম্ভ কৰিছোঁ। সেইমতে ড্ৰেইন ৰাস্তা আমি লাহে লাহে কৰি আছোঁ, আৰম্ভ কৰিছোঁ। গতিকে অলপ সময় লাগিব। এইখিনি আজি এই বিকশিত সংকল্প যাত্ৰাৰ গতিকে মই অলপ ক'লোঁ। এইখিনি নমস্কাৰ।